So, Hi friends, welcome back to our channel once again. I hope আপোনালোক ভালে আছে। So আজিৰ এই ভিডিওটোত আমি পাৱাৰ পইণ্টৰ কুৱেশ্যন পেপাৰটো সলভ কৰিম। এইটো কম্পিউটাৰ টেষ্টত অহা কুৱেশ্যন পেপাৰ হয় আৰু আপোনালোকে এই কুৱেশ্যন পেপাৰটো চালে A to Z গম পাব যে আপোনালোকক পৰীক্ষাত একচুৱেলি কুৱেশ্যন পেপাৰটো কেনেকৈ দিব। চ' এই কুৱেশ্যন পেপাৰটো মোক ছাবস্ক্ৰাইবাৰ ফ্ৰেণ্ড এজনে চেণ্ড কৰিছে। চ' এই যি আছে আপোনালোকে ইয়াত দেখা পাই আছে, এইটো এটা শ্লাইড ক্ৰিয়েট কৰিবলৈ কৈছে আৰু আপোনালোকৰ তলত A to Z ইনষ্ট্ৰাকশ্যন দিছে। এই ইনষ্ট্ৰাকশ্যন ইউজ কৰিয়ে আপোনালোকে ইয়াত এই পাৱাৰ পইণ্টটো স্লাইড এটা ক্ৰিয়েট কৰিব লাগিব বা প্ৰেজেণ্টেশ্যন কৰিব লাগিব। চ' চিম্পলি ফাৰ্ষ্টত দিছে যে শ্লাইড মানে ইউজ স্লাইড টাইপ হেভিং অনলি টাইটেল, মানে টাইটেল মাত্ৰ ইউজ কৰিব লাগিব, তলৰ ছাব টাইটেল ইউজ কৰিব নালাগে। তাৰপিছত আপোনালোকৰ যি ফ্ৰণ্ট চাইজ হ'ব এইটো আপোনালোকে 44 হ'ব লাগিব। যি আপোনালোকৰ এইটো ট্ৰান্সপৰ্ট এলাউঞ্চ যি লিখা আছে, ট্ৰান্সপৰ্ট এলাউঞ্চ দি আছে। চ' এইটো আপোনালোকৰ 44 চাইজৰ হ'ব লাগিব আৰু এলগেৰিয়ানত লিখিব লাগিব। তাৰপিছত নেক্সট যি আছে এনচাৰ টেবল ইউজ ফ্ৰণ্ট চাইড 24, যি আপোনালোকৰ এতিয়া যি ইয়াত আপোনালোকৰ এই টাইটেলবিলাক দি আছে। চ' এইবিলাক আপোনালোকে 24 চাইজৰ ইউজ কৰিব লাগিব আৰু কেলিব্ৰি হ'ব আখৰৰ ষ্টাইলটো। চ' তেনেদৰে আপোনালোকৰ যি তলৰ নৰ্মেল ডাটা যিবিলাক দিছে এইটো 18ত লিখিব লাগিব আৰু এইটো কেলিব্ৰি হ'ব। তাৰপিছত যি আণ্ডাৰলাইন ইটালিক্স বল্ড ইটালিক্স দিছে এইটো চব কৰি দেখুৱাব লাগিব। তাৰপিছত যি ফুটাৰৰ অপশ্যন আছে গৈছে তলত এইটো ডেট নাম্বাৰ এণ্ড নেম যি এড কৰিছে এইটো আপোনালোকৰ এৰিয়েলত হ'ব লাগিব আৰু আখৰৰ চাইজ 14 হ'ব লাগিব আৰু এটা ফুটাৰ এড কৰিব লাগিব। তাৰপিছত আপোনালোকে কেনেকৈ ছেভ কৰিব লাগিব, ছেভ কৰা লিখাই আছে। আপোনালোকে এই পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন কমপ্লিট কৰাৰ পিছত এনেকৈ ছেভ কৰিব লাগিব। এনেকৈ এচিক লিখি আপোনালোকে এটা তলত এটা এনেকৈ আঁচডাল দি পেলাই আপোনালোকে আপোনালোকৰ ৰোল নম্বৰ লিখিব লাগিব। তাৰপিছত আপোনালোকে প্ৰিণ্ট আউট কৰিব লাগিব। নোট প্লিজ নোট, প্ৰিণ্ট আউট কৰোঁতে আপোনালোকৰ ৰোল নম্বৰ এইবিলাক গোটেইখিনি আপোনালোকে ক্লিয়াৰকৈ দেখাকৈ আপোনালোকে তাত লিখিব লাগিব। যেনেকৈ শ্লাইড প্ৰেজেণ্টেশ্যনত আপোনালোকে ইয়াত তলত ছেপ্টেম্বৰ ডেট ৰোল নাম্বাৰ এণ্ড নেম এইটো ক্লিয়াৰ ভিজিবল হ'ব লাগিব বুলি কৈছে। ইনষ্ট্ৰাকশ্যন ইউজ কৰি এতিয়া আমি পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনটো আমি কৰিম। চ' ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আপোনালোকৰ যি ক্লিক টু টাইটেল বুলি যি অপশ্যন আছে সেইটো অপশ্যনত ক্লিক কৰি আমি যি ট্ৰান্সপৰ্টছ এলাউঞ্চ লিখা আছিলে টাইটেল এড কৰিবলৈ গৈছিলে ওপৰত। চ' আমি চিম্পলি এইটো লিখিম। আপোনালোকে কুৱেশ্যন পেপাৰটো ভিডিঅ'টো ডেছক্ৰিপশ্যন বক্সত পাই যাব, তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। চ' এইটো ছিলেক্ট কৰি আমি ইয়াক আমাৰ 44 চাইজ কৰিবলৈ কৈছে আৰু আখৰৰ ষ্টাইলটো এলগেৰিয়ান নে কি আছিলে। চ' এইটোত আমি কৰি দিলোঁ আৰু তলত আণ্ডাৰলাইন লগোৱা আছিলে। চ' চিম্পলি আণ্ডাৰলাইনত ক্লিক কৰি দিলোঁ। এতিয়া এইটো আমি অলপ ওপৰত লৈ গৈ ছেট কৰি দিম, যিহেতু আমাক যেনেকৈ ইনষ্ট্ৰাকশ্যনত দিয়া আছে এই হিচাপত আমি মিলাব লাগিব। চ' যি ছাব টাইটেলৰ অপশ্যন আছে এইটো নালাগে, চ' এইটো আমি ছিলেক্ট কৰি ডিলিট কৰি দিলোঁ। এতিয়া আমি টেবল ক্ৰিয়েট কৰিব লাগিব। ইয়াৰ কাৰণে তিনিটা কলম আৰু 5টা ৰ' ছিলেক্ট কৰি ল'লোঁ, মানে 3x5 কৰি ল'লোঁ। তাৰপিছত এতিয়া এইটো কৰাৰ পিছত আমি এইটো চাইজটো ডাঙৰ কৰি দিম অলপ, যাতে এইটো যি আমাৰ পেজ ইয়াত দেখাইছে এই পেজৰ লগত মিলাকৈ আমি এই টেবুলৰ চাইজটো মিলাই দিম। ইয়াত ইম্পৰ্টেণ্ট এইটো আপোনালোকে চাব লাগিব যে ইয়াত টেবুলবিলাক মিলাবলৈ আপোনালোকে ভালকৈ শিকিব লাগিব, যিহেতু ইয়াত টেবুল মিলোৱা ইমান সহজ নহয়। যেনেকৈ ৱৰ্ড আৰু এক্সেলত আপোনালোকে টেবুল মিলাই তাতকৈ বহুত টাফ হয় ইয়াত মিলোৱা। গোটেইখিনি ছিলেক্ট কৰি ল'লোঁ। এতিয়া ছিলেক্ট কৰাৰ পিছত আমি ডিজাইনৰ অপশ্যনত যাম। ডিজাইনৰ অপশ্যনত গৈ গোটেই যি টেবুল আছে গোটেইবিলাক আমি হোৱাইট কৰিব লাগিব। চ' আমি গোটেই আকৌ এবাৰ ছিলেক্ট কৰি ডিজাইনৰ অপশ্যনত গৈ আমি যি আমাৰ যি ওপৰত শ্বেডিং নে কি বৰ্ডাৰ্ছ কৰি দিলোঁ প্ৰথমতে। তাৰপিছত আমাৰ যি কালাৰৰ অপশ্যন আছে ওপৰৰ পৰা এইটো ওপৰত ক্লিক কৰি হোৱাইট কালাৰটো কৰি দিব লাগিব। চ' গোটেইখিনি হোৱাইট কালাৰ হৈ গ'ল। এতিয়া এইটো কৰাৰ পিছত লেআউটৰ অপশ্যনত গৈ আমি যি আমাৰ এই ধৰক চেলবিলাক আছে বা আমাৰ যি বাকচবিলাক আছে এই বাকচবিলাক আমি অলপ সৰু কৰিম, যিহেতু আপোনালোকে কুৱেশ্যন পেপাৰ ডাউনলোড কৰি মোবাইলৰ পৰা চাই আপোনালোকে কম্পিউটাৰত প্ৰেক্টিছ কৰিব বা লেপটপত প্ৰেক্টিছ কৰিব। চ' ময়ো তেনেকুৱাই কৰি আছোঁ। সেইকাৰণে মই প্ৰথমতে ভিডিঅ'টো ৰেকৰ্ড কৰিছোঁ, স্ক্ৰীণ ৰেকৰ্ড, তাৰপিছত আপোনালোকৰ কাৰণে অডিঅ'টো বেকগ্ৰাউণ্ডত দিয়া আছোঁ। সেইকাৰণে ইমান প্ৰপাৰ নহয়। চ' মই ভিডিঅ'টো চাই অডিঅ' দি আছোঁ। চ' সেইকাৰণে আপোনালোকৰ প্ৰপাৰ নহ'ব পাৰে, আপোনালোকে ভালদৰে চাই ল'ব। চ' এইটো কৰাৰ পিছত আমি
এতিয়া অল বৰ্ডাৰ্ছৰ যি অপশ্যন আছিলে চ' এই অল বৰ্ডাৰ্ছৰ অপশ্যনত ক্লিক কৰি দিলোঁ এইটো হৈ গ'ল এতিয়া আমাৰ কুৱেশ্যন পেপাৰটো চাব লাগিব এই দুটা কোঠালিটো মাৰ্জ কৰিব লাগিব চ' ইয়াৰ কাৰণে যি আমাৰ মাৰ্জৰ অপশ্যন আছে মাৰ্জ চেলছৰ যি অপশ্যন আছে এইটোত ক্লিক কৰিম চ' এইটো কৰাৰ লগে লগে দুটা কোঠালিটো এটা হৈ গ'ল দুটা চেল মিলি এটা হৈ গ'ল আৰু এই দুটা চেলো আমি মাৰ্জ কৰিব লাগিব চ' এই দুটা চেলো আমি মাৰ্জ কৰি দিম আৰু যি আমাৰ এই চেলবিলাক আছে এইটো অলপ ডাঙৰ আছে যিহেতু ইয়াত আমাক অলপ দীঘল ইনষ্ট্ৰাকশ্যন লিখিব লাগিব আপোনালোকে কুৱেশ্যন পেপাৰ চালে গম পাই যাব চ' এই চেলবিলাক আৰু অলপ ডাঙৰ কৰিম যিহেতু আমাৰ এই 2 নম্বৰৰ যিবিলাক চেল আছে ওপৰৰ ৰ' আৰু তলৰ দুটা কোঠালিবিলাক অলপ ডাঙৰ কৰিব লাগিব চ' এইটো ইমান কৰাৰ পিছত আমি বাকীবিলাক এতিয়া লিখিব লাগিব চ' লিখা কামটো আমি লিখিম এতিয়া চ' আমাৰ কি লিখিবলৈ আছে চ' আমি এইটো লিখি যাম এতিয়া আমি এই গোটেইবিলাক চেলবিলাক সেলেক্ট কৰি পেলাই কালাৰত গৈ আমি কালাৰটো ব্লেক কৰি দিম যিহেতু আপোনালোকৰ হোৱাইট হৈ আছে চ' ব্লেক কৰিলে আপোনালোকে আখৰবিলাক টাইপ কৰিলে আপোনালোকে দেখা পাব এতিয়া কুৱেশ্যন পেপাৰটো চাই যি লিখা আছে আমি গোটেইবিলাক লিখি যাম তেনেকৈ আপোনালোকে গোটেইখিনি লিখি যাব চ' লিখাৰ কামটো আপোনালোকে কীবৰ্ডত কৰি ল'ব এইটো আপোনালোকে লিখি ল'ব চ' আমি ওপৰকেইটা বল্ড কৰি দিছোঁ আৰু তলৰবিলাক আপোনালোকে নৰ্মেল ৰাখিলেই হ'ল আমাৰ ইনষ্ট্ৰাকশ্যন আছে ইনষ্ট্ৰাকশ্যন চালে আপোনালোকে গম পাই যাব যি আপোনালোকৰ কুৱেশ্যন পেপাৰ আছে তাত চালেও আপোনালোকে গম পাব যে কোনকেইটা বল্ড কৰা আছে কোনকেইটা আণ্ডাৰলাইন কৰা আছে লগতে কোনকেইটা ইটালিক্স কৰা আছে চ' চিম্পলি আমি যি লিখা আছে লিখি গৈছোঁ মই ভিডিঅ'টো অলপ স্পীডত ফৰৱাৰ্ড কৰি আছোঁ চ' এতিয়া যদি আপোনালোক এই চেনেলটোত নতুনকৈ ভিজিট কৰি আছে আৰু আপোনালোকে এই ভিডিঅ'টো চাই অলপো হেল্প হৈ আছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে ভিডিঅ'টো চাই আপোনালোকক হেল্প হৈছে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰি দিব চ' এতিয়া আমি গোটেইখিনি লিখি ল'লোঁ এই গোটেইখিনি লিখি কমপ্লিট হোৱাৰ পিছত আমি এতিয়া যি আমাৰ ওপৰৰ যি আখৰ আমি যিবিলাক বল্ড কৰিলোঁ এই বল্ড আখৰবিলাকক আমি এতিয়া আখৰৰ সাইজ যেনেকৈ দিছে আমাক 44 নে 24 কিমান কৰিব লাগিব আৰু কি কৰিব লাগিব এইটো ইনষ্ট্ৰাকশ্যনত আছে চ' আখৰ ওপৰত চেল সেলেক্ট কৰি কেলিব্ৰি হ'ব আৰু সাইজটো 24 হ'ব যেহেতু দিয়া আছে তাৰপিছত এইটো সাইডৰ যি চেল আছে গোটেইখিনি সেলেক্ট কৰি এইটো 24 হ'ব বুলি কৈছে চ' এইটো আমি 24 কৰি দিলোঁ এতিয়া এইটো কৰাৰ পিছত এণ্টাৰ দবাই দিলে তলত গুচি আহি যাব চ' এমপ্লয়িজ লিখা আছিলে চ' এমপ্লয়িজ লিখি দিম এতিয়া এই গোটেইবিলাক আমি চেল সেলেক্ট কৰিম এইটো আমি 18তে কৰা আছে চ' 18তে কৰি দিম এইটো অলৰেডি 18তে হৈ আছে চ' আপোনালোকে একো চেঞ্জ কৰিব নালাগে যদি আপোনালোকৰ চেঞ্জ হৈছে তেতিয়াহ'লে আপোনালোকে 18ত যদি সাইজটো নাই তেতিয়াহ'লে আপোনালোকে সাইজটো ওপৰত আখৰৰ ষ্টাইলো চেঞ্জ কৰিব পাৰিব লগতে সাইজো আপোনালোকে লিখি পেলাই এণ্টাৰ দবাই দিলে আপোনালোকে এইটো সাইজ এপ্লাই হৈ যাব চ' এইটো ইমান কৰি দিলোঁ এতিয়া আপোনালোকে ইনষ্ট্ৰাকশ্যন চাব কুৱেশ্যন পেপাৰত কেনেকৈ দিয়া আছে এই ফৰ্মেটত মিলাই ল'ব এতিয়া এইটো কৰি দিলোঁ কিন্তু আমাৰ এই দুটা চেলটো আমাৰ আখৰ অলপ ডাঙৰ আছে চ' এইটো আমি 24 কৰি দিম আৰু এইটো বল্ড কৰা নাই চ' 24 কৰি দিলে এতিয়া কুৱেশ্যন পেপাৰৰ লগত মিলি গৈছে আৰু এইটো অলপ তলত আহিছে এইটো আমি মাজত চেণ্টাৰত ছেট কৰিম চ' এইটো আপোনালোকে অলপ চেণ্টাৰত ছেট কৰি দিব আৰু এইটো অলপ যি ট্ৰান্সপৰ্টছ এলাউন্স যি লিখা আছে এইটো অলপ ওপৰত লৈ গ'লে আপোনালোকৰ মিলি গৈছে চ' এতিয়া আমি গোটেইবিলাক যি আমাৰ তলত লিখা আছিলে এইটো চেণ্টাৰ এলাইন কৰা আছিলে চ' চেণ্টাৰ এলাইনটোত ক্লিক কৰি দিলে মাজত আহি গ'ল এতিয়া এইটো আমি কৰি দিলোঁ এতিয়া আপোনালোকৰ যদি চেণ্টাৰত নাই ভালকৈ আপোনালোকে মাউচৰ পৰা মিলাব পাৰিব এইটো চ' আপোনালোকে এইটো মিলাই ল'ব চ' এইটো লেআউটত গৈ আপোনালোকে এই যি আপোনালোকৰ চেলবিলাক আছে এই চেলবিলাকো অলপ সৰু ডাঙৰ কৰিব পাৰিব যিহেতু যদি আপোনালোকৰ এটা ডাঙৰ এটা সৰু হৈ আছে তেতিয়াহ'লে আপোনালোকে এইটো মিলাব পাৰিব চ' এইটো আমি কৰি দিলোঁ এতিয়া আমাক ফুটাৰ এড কৰিবলৈ কৈছিলে চ' ইনচাৰ্টত গৈ যি আমাৰ ফুটাৰ এইটো হেডাৰ এণ্ড ফুটাৰৰ অপশ্যন আছে তাত গৈ তলত যি ফুটাৰৰ অপশ্যন আছে তাত ক্লিক কৰি এপ্লাই কৰি দিম এতিয়া তাত ক্লিক কৰি আমাৰ যি লিখিবলৈ আছিলে ধৰক আমাৰ ডেট লিখিবলৈ কৈছিলে প্ৰথমতে চ' নৱেম্বৰ 20 2022 চ' এইটো লিখি মই এপ্লাই কৰি দিলোঁ চ' মই ইমান তাৰিখে ভিডিঅ'টো ৰেকৰ্ড কৰি আছোঁ কিন্তু সময় নোহোৱাৰ কাৰণে আপোনালোকক অডিঅ' দিবলৈ সময় নোহোৱাৰ কাৰণে আজি অডিঅ' দি আছোঁ চ' সেইকাৰণে এইটো ভিডিঅ'টো সেইদিনাই ৰেকৰ্ড কৰিছিলোঁ কিন্তু অডিঅ'টো আজি দি আছোঁ সেইকাৰণে ডেটটো এইটোৱে হ'ব চ' মই এইটো দি দিলোঁ আপোনালোকে যোনদিনা আপোনালোকে প্ৰেক্টিছ কৰিব সেইদিনা ডেটটো দি দিব চ' এইটো কৰাৰ পিছত আপোনালোকে এইটো আপোনালোকৰ আহি গ'ল ধৰক নৱেম্বৰ 20 2020 আহি গৈছে
এতিয়া নৱেম্বৰ 20 2020 যি লিখা আছে তাত ক্লিক কৰি ৰাইট সাইডে ক্লিক কৰি কপি কৰি ল'ব আকৌ এবাৰ ক্লিক কৰি পেষ্ট কৰি ল'ব দুইবাৰ পেষ্ট কৰিব যেহেতু তিনিটা লাগিব আপোনালোকক সো তিনিটা আমি বনাই ললো সো এটা এটাকৈ মাজত আপোনালোকে সেট কৰিব পাৰিব সো ইয়াত এটা সেট কৰি ল'ব তো সো মাজত এটা সেট কৰি ল'ব এই তিনিটাতে নৱেম্বৰ 20 হৈ আছে এইটো আমি এডিট কৰিবলৈ নেম আৰু ৰোল নম্বৰ লিখি ল'ম সো এইটোত আমি আপোনালোকে সিলেক্ট কৰিবলৈ এইটোত আপোনালোকে ৰোল নম্বৰ লিখিব পাৰিব বা নাম লিখিব পাৰিব যিকোনো এটা লিখিলেই হ'ল সো মই ইয়াত ৰোল নম্বৰ এড কৰিম সো ৰোল নম্বৰ এড কৰাৰ পিছত যি আপোনালোকৰ ৰোল নম্বৰ থাকিব এইটো লিখি ল'ব তাৰ পিছত আপোনালোকে ইয়াত নেম লিখিব পাৰিব সো সিম্পলি নেম বুলি লিখি পেলাই আমি ইয়াত নেম লিখিম সো এইটো কৰি দিলোঁ এতিয়া আমাক এই তিনিটা ফুটাৰৰ আপোনালোকৰ সাইজো দিছিলে আৰু যি আখৰৰ ষ্টাইল আছিলে এইটোও দিয়া আছিলে সো সাইজটো আপোনালোকৰ আখৰৰ ষ্টাইলটো এৰিয়েলত লিখা আছিলে এতিয়া আমি এইটো সিলেক্ট কৰি ল'ম নৱেম্বৰ 20 2020 সিলেক্ট কৰি হোমত গৈ আমি যি আমাৰ আখৰৰ ষ্টাইল আছে এইটো এৰিয়েল কৰিব লাগিব আৰু আখৰৰ সাইজটো 14 কৰা আছে সো 14 কৰি দিলোঁ আৰু আখৰৰ সাইজটো এৰিয়েল কৰি এন্টাৰ দবাই দিম এইটো কৰাৰ পিছত নেক্সট এইটো যি আমি ৰোল নম্বৰ লিখিলোঁ তাকো সিলেক্ট কৰি আখৰৰ সাইজ 14 কৰি ষ্টাইলটো এৰিয়েল এ বুলি লিখিলে এৰিয়েল আহি যাব সো এন্টাৰ দবাই দিম আকৌ ইয়াত নেমৰ যি অপচন আছে এইটোতো সেম একেটা প্ৰসেস আমি এপ্লাই কৰিম সো তো 14 লিখি এ তাত ক্লিক কৰি যি আখৰৰ ষ্টাইল আছে তাত এ ক্লিক কৰি এৰিয়েল হৈ যাব এন্টাৰ দবাই দিলে আপোনালোকৰ এইটো আপোনালোকৰ 14 সাইজত হৈ গ'ল এতিয়া ইনষ্ট্ৰাকচন হিচাপত আপোনালোকৰ কমপ্লিট আপোনালোকৰ হৈ গ'ল আপোনালোকে সেভ এজত গৈ সেভ কৰিব পাৰিব সো সেভ এজত গৈ সিম্পলি আপোনালোকে যি আপোনালোকৰ ইনষ্ট্ৰাকচনত দিছিলে এইটো এই হিচাপত আপোনালোকে সেভ কৰিব পাৰিব এতিয়া ইনষ্ট্ৰাকচনত এচিক তাৰপিছত এটা আঁচডাল দি পেলাই 1 2 3 4 মই ৰোল নম্বৰ লিখি দিলোঁ এনেকৈ আপোনালোকে ৰোল নম্বৰ লিখি পেলাই সেভ কৰি দিলে আপোনালোকৰ সেভ হৈ যাব সো ইয়াৰ পিছত আপোনালোকে প্ৰিণ্টৰ অপচনত গৈ প্ৰিণ্ট প্ৰিভিউত গৈ আপোনালোকে নিজৰ স্লাইডটো কেনেকৈ হৈ গ'ল এইটো চাব পাৰিব ইমান কৰি দিলে আপোনালোকৰ যিমান নম্বৰ পৰীক্ষা দিয়া থাকিব এইটো পাই যাব আৰু প্ৰিণ্টৰ অপচনত ক্লিক কৰি আপোনালোকে প্ৰিণ্ট কৰিব পাৰিব সো প্ৰিণ্ট কৰিবলৈ যিহেতু আপোনালোকৰ এক্সামত ক'ব সো এনেদৰে আপোনালোকে প্ৰিণ্ট কৰিব পাৰিব সো ইমান কৰি দিলে আপোনালোকে ফুল মাৰ্কস পাই যাব আই হোপ কি আপোনালোকে বুজি পালে যদি ভিডিওটো চাই ভাল লাগিলে প্লিজ ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব সো আজিৰ কাৰণে ইমানেই আছিল নেক্সট ভিডিওত লগ পোৱাকে থ্যাংক ইউ ফৰ ওয়াচিং